চুটি কাপোৰ পিন্ধাৰ বাবে এগৰাকী পিতৃয়ে নিজ জীয়েকক উপহাৰ দিলে আইফোন। তাৰ পিছৰ কাহিনী শুনিলে চকুপানী ওলাব আপোনাৰ। এগৰাকী যুৱতীগৰাকীয়ে সদায় চুটি কাপোৰ পিন্ধি বহুত ভাল পায়। তেওঁৰ পিতৃয়ে বহুত চেষ্টা কৰিও সেয়া বাধা দিব পৰা নাছিল আৰু এদিনাখন যুৱতীগৰাকীক তেওঁৰ পিতৃয়ে মৰমতে এটা আইফোন কিনি দিলে। আইফোন পাই আনন্দত আত্মহাৰা যুৱতীগৰাকী। আইফোন পোৱাৰ লগে লগে যুৱতীগৰাকীয়ে অৰ্ডাৰ দিলে আইফোনৰ কভাৰ। পিছদিনা পিতৃয়ে সুধিলে, আইফোন পোৱাৰ পিছত তুমি কি কৰিলা? লগে লগে যুৱতীগৰাকীয়ে ক'লে, দেউতা, মই আইফোনৰ কভাৰ এটাকে অৰ্ডাৰ দিলোঁ। পিতৃয়ে আচৰিত হৈ পৰিল। নতুন আইফোন লৈছা, আকৌ কভাৰ কিয় লাগে? তোমাক কোনোবাই বাধ্য কৰাইছে নেকি? যুৱতীগৰাকীয়ে ক'লে, নহয় দেউতা, মই নিজেই অৰ্ডাৰ দিছোঁ। লগে লগে দেউতাকে সুধিলে, তুমি আইফোনৰ কভাৰ লগাই আইফোনৰ কোম্পানীক অপমান কৰিলা দেখোন। যুৱতীগৰাকীয়ে লগে লগে উত্তৰ দিলে, নহয় দেউতা, কোম্পানীৰ ফালৰ পৰা আইফোনৰ কভাৰ লগাবলৈ দিছে। দেউতাকে আকৌ প্ৰশ্ন কৰিলে, আইফোন দেখিবলৈ ধুনীয়া নহয় নেকি? লগে লগে যুৱতীগৰাকীয়ে উত্তৰ দিলে, নহয় দেউতা, আইফোন দেখিবলৈ বহুত ধুনীয়া। তেন্তে তুমি কিয় কভাৰ লগাব বিচাৰিছা? দেখিবলৈ অশোভনীয় নহ'বনে? লগে লগে যুৱতীগৰাকীয়ে ক'লে, নহয় দেউতা, আইফোন দেখিবলৈ বহুত ধুনীয়া আৰু যেতিয়া কভাৰ লগাই দিম তেতিয়া আৰু ধুনীয়া হ'ব। ধূলি বালি নালাগিব আইফোনটোত আৰু আইফোনটো হাতৰ পৰা পৰি গ'লেও ভাঙি যোৱাৰ সম্ভাৱনা কম থাকে। তেতিয়া দেউতাকে ক'লে, অহ, বুজিলোঁ। শুনা মাইনা, আইফোনটোতকৈও বহুত ধুনীয়া তোমাৰ দেহাটো। আইফোনৰ সৌন্দৰ্য বৃদ্ধি কৰিবৰ বাবে যেনেকৈ কভাৰ লগোৱা, ঠিক তেনেদৰে তোমাৰ দেহৰ প্ৰতিটো অংগ কাপোৰেৰে ঢাকি ৰাখিলে বহুত ধুনীয়া হ'ব। তোমাৰ দেহা ঢাকি ৰাখিলে তোমাৰো গাত ধূলি বালি নালাগিব, বৰঞ্চ সকলো কাপোৰৰ ওপৰেৰে যাব। তুমি এনেদৰে চুটি কাপোৰ পিন্ধিলে আমাৰ মান সন্মানত আঘাত পৰে। নিজ কন্যাক পিতৃগৰাকীয়ে এনেদৰে মৰমতে বুজনি দিলে আৰু তেতিয়া পিতৃৰ এই কথা শুনি চকুপানী ওলাই গ'ল যুৱতীগৰাকীৰ। অৰ্থাৎ যুৱতীগৰাকীক কৈছে যে নতুন আইফোনত যেনেকৈ কভাৰ লগোৱা যাতে আইফোনৰ সৌন্দৰ্য বৃদ্ধি পায়, ঠিক তেনেদৰে তোমাৰ দেহাটো কাপোৰেৰে ঢাকি ৰাখিলে তোমাৰ দেহাটো অৰ্থাৎ তুমিও আৰু ধুনীয়া হ'বা, অৰ্থাৎ তুমি দেহত আৰু ধুনীয়া হ'বা। যুৱতীগৰাকীক বুজনি দিয়াৰ পাছতে যুৱতীগৰাকীৰ চকুপানী ওলাই গ'ল। ৰিপিট, অৰ্থাৎ তুমি দেখাত আৰু ধুনীয়া হ'বা। যুৱতীগৰাকীক বুজনি দিয়াৰ পিছতে যুৱতীগৰাকীৰ চকুপানী ওলাই গ'ল। আচৰিত যেন লাগিলেও সেয়াই সত্য। যি ঘটনা এতিয়া সামাজিক মাধ্যমত তোলপাৰ সৃষ্টি কৰিছে, আপুনিও এই ভিডিঅ' শ্বেয়াৰ কৰক যাতে চুটি কাপোৰ পিন্ধা ছোৱালীসকলে ইয়াৰ পৰা শিকিব পাৰে আৰু লগতে আপুনিও এটা মন্তব্য আগবঢ়াওক। নিউজ ডেস্ক ৰিপৰ্ট, নীলবাগান লাইভ।